কালি তবে যাব লাগে আমি কালি বন্ধ কিবা এটা ডবল পাৰ্টি কৰিব লাগে তবে ভাল ক্লাব এটাত যাব লাগে আৰু ডান্স চান্স প্ৰগ্ৰেম কৰিম আৰু কালি এইটো কৰিলে ভাল হ'ব তবে নাই এতিয়া নাই চবকে লগ কৰিম আৰু কালি হ'ব লাগে ঠিক আছে মামা কালি পইচাটো ওলাবি আৰু বল আৰু আমি যাওঁ আৰু ইয়াৰ কিন্তু লাভ নাই দিয়ক আৰু কাইলৈ আৰু ৰখাই দিছে আহি পিনে গাড়ীখন আগফালে ৰখি দিছে কি লাগে তাত কি লাগে মোৰ দেশ মোৰ মাতৃ মহান জনগণই কৰিছে তোমাক প্ৰণাম জাগা মাতৃ প্ৰাণ জাগা দেশৰ নৱজোৱান শত কোটি প্ৰণাম দেশৰ হকে প্ৰাণ দিয়া সেই শ্বহীদ জোৱান 15 আগষ্ট 26 জানুৱাৰী ফেচবুক হোৱাটছআপ টিপি ষ্টেটাছ চেঞ্জ কৰি হেছটেগ দেশক ভাল পাওঁ দেশ ভক্তি নহয় 365 দিন নিজৰ দেশৰ প্ৰতি সন্মান শ্ৰদ্ধা হৃদয়ৰে উপলব্ধি কৰাটো প্ৰকৃত ভাৰতীয় তথা দেশ ভক্তি নিজ ল'ৰাটো যদিও বিকালংগই নহওক কিয় মাতৃগৰাকীয়ে কেতিয়াও নিজৰ সন্তান নহয় বুলি নকয় ঠিক তেনেদৰে মোৰ দেশ লাগিলে মৰুভূমি খৰাঙি নহওক কিয় মোৰ দেশ সদায় মোৰ দেশ তথা সন্মানীয় যদিও দুখ লাগে কেতিয়াবা কাৰণ ভাৰত স্বাধীন হোৱা ৭৫টা বছৰ পাৰ হৈ গ'ল কিন্তু আজিও কিয় স্বাধীনভাৱে মোৰ মাতৃভগ্নী জীয়াৰী দেশখনত স্বাধীনভাৱে থাকিব পৰা নাই জাতি ধৰ্ম বৰ্ণক লৈ আজিও স্বাধীনতাৰ যুঁজত কিয় একাংশ লোক কিয় দেশৰ কণ কণ শিশুসকলে অনাশাৰে শুব লগা হৈছে থাকিবলৈ কিয় বাসস্থানৰ অভাৱ হৈছে আপুনি মই যেতিয়া বিলাসী গাড়ীখন লৈ নিজক স্বাধীন বুলি কৈ কোনো নিথৰুৱা অকলশৰীয়া দুৰ্বল লোকক পাই অত্যাচাৰ কৰোঁ হয়তো তেতিয়া মোৰ মাতৃভূমি মোৰ দেশৰ চকুলো বৈ কাৰণ আপোনাৰ মোৰ বাবে হাজাৰ হাজাৰ লোকৰ বলিদানেৰে
এই স্বৰ্ণ ভাৰত গঢ়াৰ সপোন আছিল একাংশ মহান লোকক। আজিৰ এই দিনটোত আৰু প্ৰতিটো সময়ৰ দেশৰ হকে বলিদান দিয়া মহান বীৰসকললৈ মোৰ শতকোটিবাৰ নমন। পুনৰ গাইছোঁ মোৰ দেশ মোৰ মাতৃ মহান, জনগণই কৰিছে তোমাক প্ৰণাম, জেগা মাতৃ প্ৰাণ জেগা দেশৰ নৱজোৱান। শতকোটিবাৰ প্ৰণাম দেশৰ হকে প্ৰাণ দিয়া বীৰ শ্বহীদ নৱজোৱান।